নমস্কাৰ বন্ধুসকল, আজি আপোনালোকৰ বাবে আৰু এটা গান লৈ আহিছোঁ, ফকতীয়া গান। মই কৈছোঁ কি অসমত চুতীয়া আমি এচব ফকতীয়া গান বনোৱা নুলুকাব চাগে, নুলুকাব। দিনক দিনে বাঢ়ি বাঢ়ি গৈ আছে। কিয়া বাত হে, অসমখনৰ বহুত ডেভেলপ হ'ল বে এৰৰ পৰা। নাই চব বাদ দিয়া। কিন্তু আগতে মই ক'ব বিচাৰিছোঁ, মোৰ চেনেলটো যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তো প্লিজ ছাবস্ক্ৰাইব কৰি লওক আৰু কাষতে ওলোৱা বেল আইকনটো দবাই দিয়ক আগলৈ যদি মোৰ ভিডিঅ'ত চাব মন আছে। তো বলকচোন মই আগতে কথা কৰিব বিচাৰিছোঁ যে যিসকল মোৰ ভিডিঅ' চাই ভাল নাপায় তো আপোনালোকে গুচি যাওক, মোৰ কোনো আপত্তি নাই। কিন্তু আগতে ক'ব বিচাৰিছোঁ, মই আগতে বনোৱা ভিডিঅ' কেইটামানত ৰ'ষ্ট কৰিছিলোঁ গান, তো তাত কমেণ্ট আহিছে। ৱাহ কিয়া বাত হে, কেনেকুৱা কমেণ্ট আহিছে, ৱাহ ৱাহ। মানে ক'ত থাকে এনেকুৱা মানুহ, ৱাহ। মই বলকচোন আপোনালোকক মই কমেণ্টকেইটা দেখাই দিওঁ, বলক। তোৰ মুখত লাত মাৰি দিম কুকুৰ চাল্লা, কাম নাই। অ'কে মোৰে কাম নাই, কিন্তু তোৰ কাম নাই নেকি লোকৰ ভিতৰত বোৰ কমেণ্ট মাৰি থকা চালা ভূত চিৰিকি। চুপ মনে মনে থাক মেকুৰী। অ'কে চুপ। এইটো কমেণ্ট মই কিন্তু পঢ়িব ন, আপোনালোকে নিজে পঢ়ি লওক নিজে। মই এইটো কি ক'ম আৰু, মই এইটো এটাই কথা ক'ব বিচাৰিছোঁ, কাম নাই নেকি ৰে মক্কেল। তোৰ কাহ হৈছে নেকি হা, তোৰ কাহ হৈছে? বাৰু বলক, আজি আমি এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। এইজন হৈছে আমাৰ অসমৰ ছুপাৰ হিৰো। বলকচোন আগলৈ কি কৰে চাই থাকোঁ আমি। ৱাহ, এই মক্কেলকেইটা কেনে ৰখি আছে চাওক, জানিবা বলিউডৰ হিৰোহে আহিছে লগ কৰিব চালা বহুত চিৰিকি। আরে চাওনি সারে মক্কেল, এই খেতে হয়েছে সেই খেচুয়ালি পগলা মার খায় অহা করবার চালা বসিরিকে তার চাওনি সারে চাওনি সাতা। অরে চালা কপি তোর চাল। প্ৰথমৰ লাইনটো শুনি কিনে মোৰ মাথা টেঙাই গ'ল। বাকীটা সময় কেনেকে বনাব ভিডিঅ' কচোন, তহঁতিয়ে ক কেনেকে বনাব। আৰে মক্কেল, তই ভালদৰে ডিচাইড কৰিলো যে কোনখনত পলুৱাই নিবি, কিন্তু এতিয়া বকি নাথাকিবি ৰে, মোৰ মাথাটো এনেই টেঙাই গৈছে, টেঙাই গৈছে। আগতেতো তই চাফাৰী গাড়ী আনিল, তাৰপিছত কবি ৰে বছৰিকে এনে বগি থাকোতে মাক। এই গানটোত ইমানে মক্কেলামি নহয়, আৰু এটা ইয়াত মক্কেলামি আছে। মই আপোনাক দেখাম কৈছোঁ কি, মই দেখাম আপোনালোকক যে ইয়াতে এনেকুৱা খাতৰা মক্কেলামি আছে নহয়। মুৰ্গী বেমাৰী এটা হৈছে, মুৰ্গী বেমাৰী। আবে ইয়াত থপৰাচা, মই যে গমেই পোৱা নাই ই চশমাখন পিন্ধিছে না চশমাখনে ইয়াক পিন্ধিছে। কি হ'ব ৰে, আৰু ইয়াৰ নাচ চাওক ইয়াৰ নাচ। আৰে নাচ বাসন্তী। আম পকিলে খাম, নপকিলে ঘৰলে লৈ যাম। আম পকিলে খাম, নপকিলে ঘৰলে লৈ যাম। আম দেৱায়ো পাত্তা নাপাব বে, এটা খাতৰা নাচ। মজা। আৰু ইয়াত আপোনালোকে বস্তু এটা মন কৰিলে নে, খাতৰা ডেঞ্চাৰ এটা আছে, বোলক আপোনালোকক দেখাই আছে। খাতৰা মানে এটা ক'লে বেয়া হ'ব, তাহাঁতি মানে দুখ লাগিব নহয়, হয় নাই? গোটেইখিনিয়ে খাতৰা ডান্সাৰ। মই আপোনালোকক চাওক, শ্ল' মোচন দেখাই দিম, চাওক। ভাই ছোৱালীজনী দৌৰিছে এনেকে ঠিক আছে, কিন্তু তই দৌৰিছ কেলে এনেকে, কি হাগা লাগিছে?
ইমান দিনে আছিলো অকলে অবুজন মনে মোৰ নুবুজে ইমান দিনে অকলে আছিলো বুলি কি তই কি ইমান ভয়ানককে চাবি নেকি বে দেখি ভাল আছে অকমান চালা ছোৱালীজনী ইমান জেগেছে তই ইমান বেগেছে চালা চকুকেইটা ফুটাই পেলাই দিম দেই ইমান দিনে এয়া আপোনালোকৰ মাছ ডাকো প্ৰেছ হ'ল আমাৰ সলমান খান কি আছিলে প্ৰভুদেৱা মজা মজা দিছা কিন্তু মজা দিছা অকলে মাইকেইটাকে ছোৱালী জোকাইছে ছোৱালী জোকাইছে চোৱা কিন্তু এইখেতে কি কৰিলে চাওঁ বোলকচোন শ্ল' ম'চনত वाह क्या एक्टिंग है रे क्या एक्टिंग है वाह কি ধুনীয়াকে মুখ বেকা কৰিলে চাওঁ হক ভালদৰে চাওঁ তাহাঁতক কি ধুনীয়াকে মুখ বেকা কৰিলে वाह এই ভিডিঅ'টো তাহাঁতে কি কৰিছিলে নে মুখ বেকা কৰিবলৈ চেষ্টা কৰিছিলে কিন্তু মুখ বেকা নহ'ল এনেকে নহ'ল কিন্তু মই দেখি পালোঁ ডাইৰেক্টৰ চাহাবে কি কৈছিলে বাৰু হ'ব নালাগে ইমান দবা দেখি নাপায় হৈ যাব যেনেকে কৰিলে সেনেকেই হৈ যাব আৰু কোনে এনেকে ডেটিং মাৰি থাকোঁতে এনেকৈ কৈ থাকে ৰে ভৰচিৰিকি পগলা বুলি পলা পৰি ছোৱালী ভৰচিৰিকি চালা বলক তেন্তে ইয়াকো কেনেকুৱানো এক্টিং কৰিছে বলক চাওঁ টোপনি নধৰনে চাকে পৰুৱা চাকে ইমান বাৰে প্ৰতি কৰি আছে কি ৰে কি কৰি আছে আৰু ইয়াৰ পাছৰডোখৰ চাব নেকি বলকচোন আপোনালোকৰ পাছৰডোখৰ দেখাই আছো নো কি এনেকুৱা খাতৰা এক্টিং কৰিছে বে খাতৰা এক্টিং কৰিছে বলক দেখাই আছো বলক আপোনালোকে নিজেই চেক কৰিব কেনেকুৱা খাতৰা এক্টিং কৰিছে দেই এইখনতে লৈ যাব লোৱা এইখনতে লৈ যাব লোৱা এইখনতে লৈ যাব লোৱা এইখনতে লৈ যাব লোৱা মই যে এতিয়া আপোনালোকক দেখালো বাৰে প্ৰতি ৰিপিট কৰি মানে তাহাঁতি এই এক্টিংটো কি কৰিম মানে কি বুজাব বিচাৰিছে দে কি বুজাব বিচাৰে আপোনালোকে ভালদৰে চাওকচোন মানে হাঁহি বোৱা খতম গান খতম মানে এনেকুৱা লিৰিক্স কোনে লিখিছিলে বাৰু মানে লিখিছিলে কোনে সি ভাং খাই লিখিছিলে নেকি চালা ভুচৰি সি মানে কি কৈছিলে গানটো চাফাৰীত লৈ যাম বুলি কিন্তু কিহত পুলালে আহক কিহত পলাম বুলি কৈছিলে আপোনালোকক নিজে মই শুনাই দিওঁ বলক নিবলে পলুৱাই দুই এদিনতে চাফাৰীতে শুনিলে চাফাৰীতে পলুৱাই আবে চাফাৰীত পলানো তই কিহত পলোৱালি চালা মই কৈছোঁ কি লিৰিক্স লিখাটো মহান আৰু ভিডিঅ' বনোৱাটোতো আৰু মহান বে ভৰচিৰিকি চালা সেই বন্ধুসকল যদি মোৰ ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব আৰু লগতে ছাবস্ক্ৰাইব কৰোঁতে আপোনালোকে সেই বেল আইকনটো ওলাব কাষতে বেল আইকনটো দবাই দিব মোৰ নতুন ভিডিঅ' আপডেট পাবলৈ তো আজিলৈ বাই